চাইকেল কিনিছোঁ, চাইকেল চলাইও আহিছোঁ আৰু এতিয়া ভাবিছোঁ অকণমান কিবা খাই লওঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এতিয়া মই উঠি এক্সাৰচাইজ কৰিলোঁ, তো সেইবোৰ আৰু দেখুওৱা নাই যিহেতু আগৰ ভিডিঅ'ত আছে। তো দুইজনে ওলাই যাম কাৰণ চকু অকণমান প্ৰব্লেম হৈ আছে মোৰ, বহুত মোবাইল চাওঁ, সেইটো কাৰণে অকণমান যদি ডক্টৰে দিয়ে অকণমান পাৱাৰ থকা চাই চশমা এযোৰ লৈ ল'ম। আৰু মহাশয়ো বনাব আছে এযোৰ, তথাপি আৰু এক্সট্ৰা এপাক থাকিলে ভাল আছে। মই অকণমান নাস্তা কৰোঁ। গাইজ আহি গ'লোঁ আৰু এইটো গাইজ এইটো পোহা বনাইছিল বাইদেউজনীয়ে অকণমান, তো এইটো খাই লওঁ। এইটো খাই পিনে মহাশয়ক অকণমান হেল্প কৰি দিব লগা আছে। তো কি হেল্প সেইটো দেখুৱাই দিম, তো এতিয়াতে কৈ নিদিওঁ, ফাৰ্ষ্টে খাই লওঁ আৰু দেখুৱাই থাকিম। আজিৰ এই ব্লগটো চাওক একদম শেষলৈকে। তো গাইজ মোৰ খোৱা লোৱা শেষ। আৰু ইয়াৰ লগতে এটা কথা আৰু কৈ দিওঁ, মোৰ ভণ্টি হ'ব, ভণ্টি এজনীয়ে চেনেল এটা খুলিছে, তো সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ইয়াত ফেন চলাই থৈছোঁ সেইকাৰণে ওলাই আহিলোঁ। আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰি থ'ব। আৰু বস্তু এটা কিনিম আজি, তো সেই বস্তুটো কি এতিয়া কৈ নিদিওঁ, আপোনালোকে ভিডিঅ'টো চাব আৰু তেতিয়া গম পাব। তো চাই থাকিব একদম শেষলৈকে ভিডিঅ'টো। ধুনীয়াকৈ কাটি দিব দিছে। তাৰপিছত বাকী ট্ৰিমাৰ ইউজ কৰি দিব এইখিনি, মই এইখিনি বস্তু মিলাই দিলোঁ। তো গাইজ এতিয়া আমি ফ্ৰেছ হওঁ, গা পা ধুওঁ আৰু লাহেকৈ ওলাই যাম। চকু দেখাম দুইজনে। এইখিনি আৰু চুলিটো নাকাটো, ফাৰ্ষ্ট টাইম যি চুলি কাটিছিলোঁ শেষত নাপিত মাতিব লগা হৈছে। এতিয়া দাড়ি কাটোতে ইমান বেয়া হোৱা নাই, ঠিকে আছে। অকণমান দাড়িটো মই কাটি দিছোঁ, মেনেজ কৰি দিছোঁ। এতিয়া নিজে অলপ হেৰি কৰি আছোঁ, ভালেই কাটিছোঁ না? কেনেকুৱা কাটিছোঁ? কি চাই আছা ন? ভাল হোৱা নাই নেকি? দেখাই দিয়াচোন অলপ ওচৰৰ পৰা। পূৰা ধুনীয়াকৈ কাটি দিছোঁ। আৰু এইটো চাই এইটো দেখাই মোক পটককৈ। আৰু ইভিনিং ওলাই যাম, আজি বিজি, আজি অলপ অফিচৰ কামত ওলাই যাব দিছোঁ। কিবা এটা নিব পাহৰি গৈছোঁ গাইজ, ভাগৰ লাগি যায় উঠোঁতে। তো মোৰ সদায় নহয়, সদায় কিবা এটা বস্তু ৰৈয়ে যায়। আৰু এইটো গাইজ পাৰ্চটো লগা আছিলে, সেইটো পাহৰি গৈছোঁ। দেৰি হ'ল, মাস্ক কিয় পিন্ধা নাই? কি মজা, আৰু ৰ'দ চ'দ নাই। এইটো কিবা এটা মন্দিৰ হয়, ভূতনাথ মন্দিৰ। আমি ঘূৰি আছোঁ, বিচাৰি পোৱা নাই, ওচৰৰ পাজৰে আছে।
চকু দেখালোঁ তো চশমাটো বনোৱা নাই তো মহাশয় অফিচৰ পৰা কিবা এটা কামত গৈছে তো আহিব বহুত গৰম আৰু এতিয়া মই ভাতটো বহাই দিওঁ আৰু চাই থাকিব একদম ভিডিঅ'টো শেষলৈকে খাই মেলি ধুনীয়াকৈ ৰেষ্ট লৈ আকৌ ওলাই যাম আৰু দেখুৱাই থাকিম এতিয়া মই ভাতটো বনাওঁ জল্দি জল্দি ভোক লাগিছে গাইজ বহুত গৰমো লাগিছে তো গাইজ মোৰ টি চাৰ্ট একেই আছিল এইটো অলপ কালাৰটো বেলেগ ব্ৰাউন টাইপ গাইজ এতিয়া আমি ওলাই যাওঁ আৰু চশমা ধুইও লওঁ সেইটো চাব যাওঁ আৰু অলপ ফুৰি আহোঁ যিহেতু এইমাত্ৰ আহি পাইছে ডিউটি কৰি আৰু খানা চানা খাই উঠিম তো এতিয়া আমি যাম গ'লেই এতিয়া ভোকে ভাল লাগিছে হয়তো পুৰা আইনাত চাই আছে কোনোবাই গৈ থাকোঁ এতিয়া আৰু দেখুৱাই থাকিম চাই থাকিব আহি গ'লোঁ আমি চশমা চাব তো গাইজ আমি চশমাটো আজি কিবা এটা কাৰণত নল'লোঁ ঘূৰি আহিলোঁ আৰু এতিয়া আমি চাইকেল দোকানত সোমাইছোঁ তো দুখন চাইকেল লওঁ ভাবিছোঁ চাইকেল দুখন চাই লওঁ কি পচন্দ হয় ৱাও গাইজ ইমান চাইকেল আৰু আজি বহুত বছৰৰ মূৰত চলাম অকণমান ময়ো বহি দেখুৱাই দিছোঁ আপোনালোকক আৰু চলোৱা ভিডিঅ'টো পাই থাকিব এতিয়া চাইকেল চলোৱা ভিডিঅ' মোৰ চাইকেল ৰেডি এইখন মোৰ চাইকেল হা গুচাই দিব চাগে গুচাই দিব এইখন আমাৰ মহাশয়ৰ চাইকেল চাইকেল লৈ যাওঁ এতিয়া এইখন ৰেডি কৰি চাইকেল কিনিছোঁ চাইকেল চলাইও আহিছোঁ আৰু এতিয়া ভাবিছোঁ অকণমান কিবা খাই লওঁ ঠাণ্ডা আৰু ফ্ৰাইড চিকেন তেনেকৈ খাই লওঁ গাইজ মই মাস্ক পিন্ধি চলাইছোঁ খাই লওঁ ইয়াতে বহি আছোঁ আৰু ফেনটো বেয়া হৈ আছে বেলেগত ইয়াতে চাফা কৰাই নাই ইয়াতে বহি লৈছোঁ বহুত গৰম লাগিছে তুমি কেনে পাইছা চাইকেল চলাই চলাই পোৱা নাছিলে একদম ঘামি গৈছে বহুত ঘামি যায় আৰু খাই লওঁ এতিয়া আমাৰ খানা আহি গ'ল এয়া আমি চাইকেল চলাই চলাই এতিয়া এইখিনি অৰ্ডাৰ দিছোঁ এতিয়া এইটো খাওঁ নে কি খোৱা অ'কে তাৰ পৰা আহা একো নাই ইয়াৰ পৰা ধুনীয়াকৈ পঢ়া আহিব আন্ধাৰ ন পঢ় চাগে এই দুখন কিনিলোঁ চলাই দেখাওঁ আৰু ব্লগত দেখি থাকিব এতিয়া ক'ত ক'ত যাওঁ অকণমান চলাই দেখাওঁ পুৰা চলোৱা এপাক মাৰি আহা চলাব নোৱাৰা বুলি ভাবিব তোমাক
ধুনীয়াকৈ চলোৱা তোমাৰ মনত কি দেখা নাপায় আন্ধাৰ আন্ধাৰ মোৰখন চলাই দেখাও এই হেণ্ডেলটো ওপৰ কোনটো বেছি ভাল লাগিছে চাই থাকিব নেক্সট ব্লগবিলাক তো একদম যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো মাজে মাজে ভিডিঅ'জ পাই থাকিব আৰু এতিয়া য'ত যাওঁ পূৰা চাইকেল চলাই এতিয়া য'ত যাম পূৰা চাইকেল চলাই যাম তো যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু আজি পূৰা চলাই আহিছোঁ দোকানৰ পৰা কিনিয়ে আহি পালোঁ আমি ফাইনেলি ঘৰ আৰু 8টা বাজি গ'ল পূৰা কিনিছোঁ আৰু চলাই মেলি আহিছোঁ বহুত দিনৰ মূৰত চলাইছোঁ আৰু পূৰা লাহে লাহে চলাইছোঁ আজি ভাল লাগিছে বহুত দিন নহয় বহুত বছৰৰ মূৰত চাইকেল চলাইছোঁ এতিয়া য'ত যাম একদম চাইকেল চলাই চলাই যাম আৰু ধুনীয়া ধুনীয়া ব্লগ পাই থাকিব পিছলৈ তো চেনেলটো পটাপট ছাবস্ক্ৰাইব কৰি থ'ব যোনে নতুনকৈ মোৰ ভিডিঅ'জবিলাক চাই আছে আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তেতিয়া আৰু বনাই থাকিব উৎসাহ পোৱা যায় আজিলৈ ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ বাই বাই